লকডাউনৰ সময়ত প্ৰায়ভাগ ব্যক্তিয়ে ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈছে। সেয়েহে তেওঁলোকে নিজৰ সময়বোৰ পাৰ কৰিবৰ কাৰণে বিভিন্ন পন্থাও হাতত লৈছে। কিছুমানে টিভি চাইছে, কিছুমানে মোবাইলত ভিডিঅ' বনাইছে আৰু কিছুমানে নিজক চিনি পোৱাৰ এটা সুবিধা পাইছে আৰু বহুতে নিজৰ কলাৰ নতুন নতুন আৱিষ্কাৰ বিভিন্ন দিশত দেখুৱাবলৈ সক্ষম হৈছে। এই সময়তে দূৰদৰ্শনত বহু কিছুমান পৌৰাণিক কাহিনীও আজিকালি দেখুওৱা হৈছে, যেনে মহাভাৰত তাৰে এখন। এই মহাভাৰতৰে এক কাহিনী, এক লীলা আজি আপোনালোকৰ লগত মই আলোচনা কৰিম। এই লীলা ভগৱান শ্ৰীকৃষ্ণৰ হয়। তেওঁৰ বহুতো লীলা আছে, কিন্তু মহাভাৰত কালত এই লীলাৰ বিষয়ে বহু কম ব্যক্তিয়ে জানে আৰু এই তথ্যখিনি মই বিভিন্ন ধৰণৰ উৎসৰ পৰা সংগ্ৰহ কৰিছোঁ। সেয়েহে ইয়াৰ সত্যতা বিচাৰ কৰা আপোনাৰ ওপৰত। আহক তেনেহ'লে আমি আগবাঢ়োঁ। আমি সকলোৱে জানো মহাভাৰতত পাণ্ডৱ আৰু কৌৰৱৰ মাজত যুদ্ধ লাগিছিল ধৰ্মৰ বাবে, যি দুই ভাইৰ মাজতে আছিলে। সেয়েহে এই সময়ত কৌৰৱ আৰু পাণ্ডৱৰ দুয়োপক্ষে বিভিন্ন ৰজা মহাৰাজাক নিজৰ ফালে আনিবৰ কাৰণে বিভিন্ন পন্থা হাতত লৈছিল। সেই সময়ত ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱৰ ফালে আছিলে আৰু তেওঁৰ নাৰায়ণী সেনা কৌৰৱৰ ফালে আছিলে। সেই সময়তে এজন ৰজা আছিল যিজনে এই যুদ্ধত না পাণ্ডৱৰ ফালে নতুবা কৌৰৱৰ ফালে ভাগ লৈছিল, কিন্তু তেওঁ এটা খুব আচৰিত কাৰ্য কৰিছিল। তেওঁ সেই সময়ত শ্ৰীকৃষ্ণ ভগৱানক কৈছিলে, হে মধুসূদন, এই সময়ত যুদ্ধৰ সময়ত সকলোৱে যুদ্ধৰ বাবে আগ্ৰহ, কিন্তু মই জানো যে দুই ভাইৰ মাজত হোৱা যুদ্ধত কোনো কাৰণতে ন্যায়সংগত নহয়। সেয়েহে মই এই যুদ্ধত অংশীদাৰ হ'ব নিবিচাৰোঁ। কিন্তু এটা কথাই মই চিন্তা কৰোঁ, যেতিয়া যুদ্ধৰ সময়ত এই সকলোবোৰ ব্যক্তি উভতি আহিব, তেওঁলোকৰ আহাৰৰ ব্যৱস্থা কোনে কৰিব? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কৈছিলে, তুমি যদি এই ক্ষেত্ৰত আগবাঢ়িব বিচাৰা তেনে কৰিব পাৰা। এই বুলি উদুপি ৰাজ্যৰ ৰজা উদুপিয়ে এই ক্ষেত্ৰত আগবাঢ়িলে আৰু তেওঁ কৌৰৱ আৰু পাণ্ডৱ দুই সেনানীৰ কাৰণে ভোজন বনাবলৈ সাজু হ'ল। সেই সময়তে তেওঁৰ মনত আৰু এটা ভাৱ আহিলে যে যদি যুদ্ধৰ শেষত তেওঁ কমকৈ ভোজন বনায় তেনে বহু ব্যক্তিয়ে খাব নাপাব, আৰু যদি বেছি হৈ যায় যুদ্ধৰ শেষত মৃত্যু হোৱাৰ কাৰণে বহুতো ভোজন পেলনি যাব। এই সমস্যাৰ পৰা হাত সাৰিবলৈ তেওঁ শ্ৰীকৃষ্ণৰ ওচৰত গ'ল। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, এই ক্ষেত্ৰত তোমাৰ সমাধানৰ কাৰণে মই এটা উপায় দিছোঁ। এইটো হ'ল, তুমি সদায় চাবা মই খোৱা বাদামৰ বাকলি। হয়, শ্ৰীকৃষ্ণ ভগৱানে সদায় কৌৰৱৰ আৰু পাণ্ডৱৰ যুদ্ধৰ সময়ত ৰাতি বাদাম খাইছিলে আৰু সেই বাদামৰ বাকলিবোৰ তেওঁ পেলাই দিছিলে। উদুপিয়ে সেই বাদামৰ বাকলিবোৰ আনিছিল আৰু তাৰ 1000 গুণ কৰিছিলে। অৰ্থাৎ শ্ৰীকৃষ্ণ ভগৱানে কৈছিলে যে মই যিখিনি বাদাম খাম সেই বাদামখিনিক 1000 গুণ কৰিলেই যিমান পাবা সিমান সৈনিকৰ প্ৰতিদিনে মৃত্যু হ'ব। এই মহাযুদ্ধ 18 দিনৰ কাৰণে চলিছিল আৰু প্ৰায় 5 লাখ সৈনিকে ইয়াতে অংশগ্ৰহণ কৰিছিল। আৰু এই বুদ্ধিৰ কাৰণেই এদিনো এনে নাছিলে যাৰ কাৰণে কোনো ব্যক্তিয়ে বা কোনো যোদ্ধাই খাব নোপোৱা হোৱা নাছিলে। ভগৱান শ্ৰীকৃষ্ণৰ এই লীলাৰ বাবেই কোনো যোদ্ধাই এদিনো অনাহাৰে থাকিব লগা হোৱা নাছিলে বা পেলনিও যোৱা নাছিলে, খাদ্যৰ অপব্যয় হোৱা নাছিলে। এইটোৱে আছিল মহাভাৰত কালৰ শ্ৰীকৃষ্ণ ভগৱানৰ এটি লীলা, যিটো আমি বহু ব্যক্তিয়ে হয়তো নাজানো। সেয়েহে চাউথ কৰ্ণাটকৰ উদুপি ৰাজ্যত বা উদুপি নামৰ ঠাইটুকুৰত এতিয়াও কেটাৰিঙৰ বহুতো ব্যৱসায় দেখা যায়। এয়ে আছিল মহাভাৰত কালৰ শ্ৰী ভগৱান বিষ্ণু ৰূপ শ্ৰীকৃষ্ণৰ লীলা, যি আমি সকলোৱে জ্ঞাত হ'লোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।